তে পাহি আৰু মই ৰেডি হৈছোঁ। পাহিক স্কুল বাছত উঠাই দি আহিম। আমাৰ ৰুমৰ পৰা বহুতখিনি যাব লাগে, সেইকাৰণে আপোনালোকক অলপ ৰাস্তা দেখাইছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালেই আছে। পাহিক মই স্কুল বাছত উঠাই দি আহিলোঁ। পাহি দেউতা গাঁৱত গৈছে, সেইকাৰণে মই গৈছিলোঁ থ'বলৈ। এতিয়া মই অলপ ৰেষ্ট ল'ম, তাৰপিছত যি কাম আছে কৰিম। আৰু আজি হৈছে সোমবাৰ 6 মাৰ্চ। মই আজি ৰাতিপুৱাৰ পৰা ব্লগ আৰম্ভ কৰিলোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব। এতিয়া মোৰ বহুত টোপনি লাগিছে, চকু চাই গম পোৱা যায়। কামো আছে ইফালে আৰু সোনকালে পাহিও আহি যাব। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া গধূলি 6টা বাজিছে আৰু অলপ আগত মই চুলি ধুলোঁ। দিনত মই টাইম পোৱা নাই, আজি বহুত টাইম হৈছোঁ। পাহিক থৈ আহি মই টোপনি মাৰিছিলোঁ, উঠাতে দেৰি হৈছে। তাৰপিছত দৌৰাদৌৰি কৰি উঠি পাহিক আনিব গৈছিলোঁ। ৱাশ্বিং মেচিনত কাপোৰ দিছোঁ, সেইখিনি হৈ গৈছে ধোৱা। এতিয়া মই মেলি দিম, মেলি দি তাৰপিছত মই কিটচেনত যাম বনাবলৈ। ভতুৱা শাকৰ এটা ৰেচিপি বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া মই মাছ আৰু শাক ধুই লওঁ আৰু শাকখিনি মই সৰু সৰুকৈ কাটি ল'ম। শাকখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইফালে পিঁয়াজ, নহৰু, জলকীয়া কাটি লৈছোঁ আৰু ইয়াতে মাছ। মই হালধি আৰু নিমখ দি বইল কৰি লৈছোঁ মাছখিনি। কেৰাহী গৰম হৈছে, ইয়াতে মই মিঠাতেল দিলোঁ। মিঠাতেল গৰম হৈছে আৰু জিৰা শেষ অলপ আছিল, সেইখিনি দি দিলোঁ। তাৰপিছত দিছোঁ পিঁয়াজ,
নহৰু দিলোঁ। মই 1 চামুচ জলকীয়া পাউডাৰ দিছোঁ। শাকখিনি যিহেতু বেছি, আমি 1.5 চামুচ দিলোঁ। আৰু হালধি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। অলপ পানী দি দিওঁ। আৰু কেঁচা জলকীয়া দিওঁ আৰু নিমখ। আৰু অলপ পানী দি এতিয়া মই ভাজি লৈ আছোঁ। এতিয়া মই ঢাকন লগাই দিম। মছলাখিনি ৰেডি হৈ গৈছে। এতিয়া মই শাকখিনি দি দিম। এতিয়া মই মাছখিনি দি দিছোঁ। এইখিনি মই শাকৰ লগত মিলাই তাৰপিছত আকৌ ঢাকন লগাই দিম। এতিয়া মই বেছিকৈ পানী দি দিছোঁ। মই পিঠাগুড়ি পানী দি মিলাই লৈছোঁ। এতিয়া মই পিঠাগুড়ি দি দিছোঁ। মই অলপ অলপকৈ দিম। আকৌ অলপ দিছোঁ। এতিয়া মই ঢাকন লগাই নিদিওঁ, নহ'লে তলত ধৰি যাব। মোৰ শাকৰ ৰেচিপি ৰেডি হৈ গৈছে। কেনেকুৱা হৈছে জনাব। তেনেহ'লে আজি আহিছোঁ, কালি আহিম আৰু এটা নতুন ভিডিঅ' লৈ। বাই বাই।